লৈ ল'লোঁ আৰু জেগাত বহি লওঁ এইকণতে বহি লৈ থেংক ইউ মেম। এআইজি স্কুলৰ বাহিৰৰ পৰিৱেশ এয়া বাহিৰত চাওক একদম সন্মুখত এআইজি হস্পিটেলৰ গোটেই পৰিৱেশ আছে। এইফালৰ পৰা গাড়ী আপোনালোকে আহি কৰিব অপজিট চাইডে গোটেই একদম আপোনালোকে এইফালেদি সোমাব লাগিব আৰু ধুনীয়াকৈ আৰু সেয়াই আৰু এআইজি হস্পিটেল। এতিয়া আমি ভিতৰ ভাগলৈ সোমাই যাম। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আহি গ'লোঁ এআইজি হস্পিটেল। কি কাৰণে আহিছে আপোনাক গোটেইখিনি বস্তু দেখাম আৰু প্ৰথমতে আহি পেলাই গোটেই কামখিনি সম্পূৰ্ণ হৈ গৈছে আৰু সঁচাই ভাল লাগিছে। আৰু এআইজি হস্পিটেলৰ বিষয়ে আপোনালোকক বেলেগকৈ একো ক'ব নালাগে। আৰু দেখাবলৈ আহিছিলোঁ, গেছৰ অলপ প্ৰব্লেম হৈ থাকে, গতিকে দেখালোঁ মাক। দেখুৱাৰ পিছত বোলো কিবা এটা খাই লওঁ। মা বহি আছে, ওলাই আহিলোঁ আৰু কেফেটেৰিয়াত আহি গৈছোঁ গাইজ। কেফেটেৰিয়াৰ পৰা যথেষ্ট ভিৰ চলি আছে। সোমাই যাওঁ, তাত সোমাই কি পাওঁ খাবলৈ গৈ আছোঁ। প্ৰথমতে সোমাই একদম দেখা পাইছোঁ যথেষ্ট মানুহৰ ভিৰ চলি আছে, কিন্তু চাওক না একদম পূৰা আপোনাৰ কফিত খাবৰ কাৰণে একদম সুন্দৰকৈ গোটেইখিনি বস্তু আছে, একদম পূৰা মজা আছে। একদম জেগাই জেগাই চব ৰখি আছে গাইজ। একদম পূৰা খাই লওঁ কিবা। কুপন লৈ ল'লোঁ, পনীৰ ডোচা খাম গাইজ, পনীৰ ডোচা হয় আৰু মেনুখন আপোনালোকে চাব পাৰে। গোটেইখিনি বস্তু একদম ইয়াত ধুনীয়াকৈ আছে। ইয়াতে আপোনালোকে কৰোণা শ্লিপখন দিলে আপোনাক খানা দি নিদিয়ে, কিন্তু আপোনালোকৰ কুপন নম্বৰ আছে মোৰ 25 আৰু 25 যেতিয়া মাতিব তেতিয়া মই খানা পাই যাম। চাওক সকলো একদম ৰেডি আছে পূৰা একদম। মেমে সকলোকে দি আছে সুন্দৰকৈ। মেমক দি দিলোঁ 25 খানা। পনীৰ ডোচা খাম গাইজ, পনীৰ ডোচা 25 ना। वही है, मुझे बता सकते हैं क्या है? सांभर है, सांभर है, ये चटनी चटनी और क्या दोनों चटनी है? इसमें कोकोनट चटनी और चिली वाला क्या है? टमाटो चटनी। टमाटर चटनी। अच्छा লৈ ল'লোঁ আৰু জেগাত বহি লওঁ এইকণতে বহি লৈ খাব লাগিব তেনেকৈ। আমি এতিয়া পূৰা পনীৰ ডোচা লৈ লৈছোঁ আৰু খাই চাম এতিয়া। আৰু চাওক না বহুত ডাঙৰ আপোনাৰ পনীৰ ডোচা। চাওক না খাই চাওক পূৰা একদম মজা। খাই যেন ভাল লাগে যেন লাগিছে পূৰা। আৰু ইয়াতে চাটনি দুবিধ দিছে, এটা কোকোনাট চাটনি হ'ব পাৰে, এটা চাম্বাৰ টাইপ দিছে দুটা, আৰু দুটা চাটনি দিছে। প্ৰথমতে পলম নকৰোঁ, ভাল লাগিছে পূৰা। 120 টকাত ধুনীয়া দিছে আৰু ক'বই লাগিব যে 120 টকাত ইমানখিনি একদম পনীৰ, যথেষ্টখিনি পনীৰ আছে। চাওক গাইজ যথেষ্ট পূৰা পনীৰ আছে। 120 টকাত ইমানখিনি যে পচিবল। আৰু এআইজি হস্পিটেলৰ খানা প্ৰথমবাৰ কাৰণে আহিছোঁ আৰু খাই চাওঁ কিমান টেষ্ট লাগে আপোনাক জনাইছোঁ। খাই লওঁ, অলপ চাম্বাৰ দিয়ে খাই লওঁ ন, টেষ্ট আছে। আৰু অলপ পনীৰ ল'ম লগত। ইয়াতকৈ বেছি চাম্বাৰ বেছি ভাল লাগিছে। যিটো এটা বিলাহী দি কিবা পিঁয়াজ এনেকৈ দিয়া আছে, সেইটো বেছি ভাল লাগিছে খাই। একচে বৰকৰ এক মানে এইটো খোৱাতকৈ এইটো বেছি ভাল লাগিছে, এইটোতকৈ আকৌ এইটো বেছি ভাল লাগিছে। কেঁচা চাটনি টেষ্ট কৰিম, কেঁচা চাটনি মোটামুটি ঠিকে আছে, কিন্তু চবতছে ভাল লাগিছে মোৰ চাটনিটো। আৰু এইটো মছলা চাটনি বনাইছে নে, আৰু পনীৰ পূৰা লৈ আপোনালোকে আহিলে কিন্তু পনীৰ ডোচা খাবলৈ একদমেই নাপাহৰিব, বহুত বেছি ভাল লাগিছে খাই। থেংক ইউ। চাটনি তেওঁ দুবাৰ দিব, অলপ অসুবিধা পাইছে কাৰণ দুবাৰ দিয়া এলাউড নাই, গতিকে ৰিকুৱেষ্ট কৰিলোঁ এবাৰ চাটনি দিম বুলি কৈছে। আৰু বেছি ভাল লাগিছে মোৰ চাটনিটো খাই পেলাই, গতিকে খাই চাওঁ আকৌ টেষ্টটো কৰি, একদম মজা লাগিছে খাই।
বহুত বেছি ভাল লাগিছে খাই চাফা কৰিলোঁ গোটেইখিনি আৰু যিখিনি আছে সেইখিনি খাব লাগিব ঘৰতো কৈছে মা দেউতাই খানা পেলাব নাপায় গতিকে এইখিনিকে কৈ বাদাম নাৰিকল নে কিবা কিবি মিক্স আছে পুৰা মানে এইটো পোৱাৰ লগে লগে এনেকুৱা ফিল হৈছে যে মই চাউথত আছোঁ আহি পেলাই কাৰণ ইয়াত কৰি পতা দিয়া যায় পূৰা কিন্তু আমাৰ নৰসিংহ পাত তেনেকৈ দিয়া মিক্স কৰি দিয়া মজা যায় আৰু পেটৰ কাৰণে খুব ভাল আৰু চুলিৰ কাৰণে ভাল আমি নৰসিংহ জানোৱেই কিন্তু চাউথত আহি যদি এইটো খানা নাখাওঁ ডোচা নাখাওঁ পনীৰ ডোচা কেনেকৈ হ'ব বাকী পূৰা চাফা কৰিলোঁ একদম বিন্দাছ আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে একদমেই নাপাহৰিব এয়া কোনো 5 ষ্টাৰ হোটেলৰ পৰিৱেশ নহয় এয়া এখন হস্পিটেলৰ কেণ্টিনৰ পৰিৱেশ আৰু কি ধৰণে চাফাই কৰ্মীসকলে ইমান সুন্দৰকৈ চাফাই কৰি গৈছে আৰু লগে লগে চকী মেজবোৰ ক্লিন হৈ গৈছে ইয়াতে মই কফি দিছে কফি কাৰণে কফিকে খাওঁ গাইছ চাহটো খাই আছোঁ গতিকে কফি খাই ল'ব আৰু মেমৰ পৰা কুপন এটা লৈ লওঁ হাই কফি Thank you. What? Thank you, ma'am. এতিয়া একাপ কফি লৈ AIG হস্পিটেলৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে বলক তেনেহ'লে মোৰ সৈতে পৰৱৰ্তী সময়খিনি উপভোগ কৰক আৰু মোক পনীৰ ডোচা খাবৰ কাৰণে ইয়াতে বহি থকা কেছ কাউণ্টাৰ দাদাজনে ছাজেষ্ট কৰিছিলে আৰু তেখেতক বোলে এবাৰ ধন্যবাদ দি আহোঁ আপোনাৰ ছাজেষ্ট কৰাৰ কাৰণে য'ত আপুনি ছাজেষ্ট কিয়া এটা পনীৰ ডোচা আচ্ছা লাগা খাকে বঢ়িয়া দাদাই কৈছিলে ধুনীয়াকৈ খাবৰ কাৰণে এখন কেণ্টিন আছে কেণ্টিনখন আপোনালোকে যদি আহে একদম সহজ ইয়াত সকলোৱে একদম ধুনীয়াকৈ ৰেচপঞ্চ দিছে বহুত বেছি ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু একাপ কফি লৈ পেলাই মই গোটেই নিশ্চিন্ত মানে গৈ আছোঁ কিন্তু আমাৰ অসমত হোৱাহেঁতেন কিবা এখন বনাওঁতে মানুহে সোধে কি ভিডিঅ' বনাই আছে কিন্তু ইয়াত কোনো এটা শব্দ খোজা নাই মই ভিডিঅ'টো অন কৰি লৈছোঁ কেমেৰাটো তাৰপিছত এইখন ফাৰ্মাচী আৰু ফাৰ্মাচীখনৰ এইখনে কেণ্টিন কেফে এৰিয়া আৰু সুন্দৰকৈ ৰেচপঞ্চ দিছে মই কেণ্টিনতো গৈ খুব ভাল লাগিছে মানুহৰ বিহেভিয়াৰখিনি বেছি ভাল লাগিছে আপোনালোকে ভিডিঅ' চাই কেনে পালে ক'ৰ পৰা চাই আছে জনাবলৈ একদমেই নাপাহৰিব একাপ কফিৰ মাজতে মই গোটেই আপোনাৰ হস্পিটেলখনৰ পৰিৱেশটো চব সকলোৰে লগত মই অকলে কফি কাপ লৈ ঘূৰি আছোঁ কিন্তু কোনো মোক একবাৰ মাত দিয়া নাই দাদা আপুনি ভিডিঅ' কৰিব ইয়াক নোৱাৰে সন্মুখত AIG হস্পিটেল ধুনীয়াকৈ আপোনালোকে আহিলে একদম গোটেই বস্তুখিনি হেল্থ ডেস্কত ধুনীয়াকৈ বুজাই দিয়ে আপোনালোকে কোনো আমনি নাপায় আপোনালোকে আহি পেলাই আপোনালোকে চাওক এইফালে একদম হেল্থ ডেস্ক ধুনীয়াকৈ বহাই দিছে আৰু হেল্থ ডেস্ক আপোনালোকে কথা পাতিব পাৰিব যিকোনো সমস্যাক লৈ আপোনালোকে ইয়াতে সুন্দৰকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজ সুধিলেই হ'ল হেল্থ ডেস্কত সুধিলে আপোনাক গোটেইখিনি বস্তু গম পাব গতিকে বলক বাকীখিনি কেণ্টিনখন এইফালে চাওক আহিয়ে সোমাই যদি আপুনি গেটৰ ফালে আহি পেলাই আপুনি কেফেখনৰ যিটো এৰিয়া আছে সেই কেফে এৰিয়াটো আপোনালোকে ধুনীয়াকৈ পাই যাব গতিকে এয়া হায়দৰাবাদৰ AIG হস্পিটেল যি ৱৰ্ল্ডৰ 17খন AIG হস্পিটেলৰ ভিতৰত এছিয়াৰ একমাত্ৰ হস্পিটেল হ'ল হায়দৰাবাদৰ য'ত গাচিৱালি জেগাত অৱস্থিত আৰু ইয়াতে প্ৰায়বোৰ ডক্টৰৰ OPD এভেইলেবল আছে আপোনালোকে নেটত চাৰ্চ কৰিলে গোটেইখিনি তথ্য গম পাই যাব আৰু ইয়াৰে ৰেটিং কিমান আপোনালোকে মই কোৱাৰ প্ৰয়োজন নাই আপোনালোকৰ গুগলটো চেক কৰক এয়াই ৰাতি AIG পৰিৱেশ আৰু আহি প্ৰথম দিন ভাল লাগিল হায়দৰাবাদৰ পৰা বহুত মজা ব্লগ আহি আছে আপোনালোকৰ কাৰণে গতিকে পলম কিয় এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাছিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব বাই বাই পৰৱৰ্তীখন আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ টিল দেন টাটা বাই বাই